আপুনি নজনা এটা সৰু ভুলৰ কাৰণে আপুনিও যাব লাগিব জেলত। আচলতে এই সৰু ভুলটো কি? আজি মই আপোনালোকৰ সৰু ভুলটো শুধৰাব বিচাৰোঁ। গতিকে শেষলৈকে চাব আৰু যদি ভাল লাগে এটা শ্বেয়াৰ কৰিব। হাই ফ্ৰেণ্ডছ, ৱেলকাম টু মাই চেনেল ল ষ্টেণ্ড পইণ্ট। মই এডভোকেট ৰেশমী সিদ্দিক আৰু আপোনালোকে চাই আছে ল ষ্টেণ্ড পইণ্ট ইউটিউব চেনেল বা ফেচবুক পেজ। আপোনালোকে নিশ্চয় গম পায় মই যিবিলাক ভিডিঅ' ল ষ্টেণ্ড পইণ্ট ইউটিউব চেনেল বা ফেচবুক পেজত আপলোড কৰোঁ, এই ভিডিঅ'বিলাকৰ জৰিয়তে আপোনালোকৰ কাৰণে কিবা নহয় কিবা এটা শিকিবলগীয়া থাকেই। আৰু আজিৰ যিটো শিকিবলগীয়া বস্তু আছিলে সেইটো হৈছে আপোনাৰ ভুল, আৰু যিটো ভুলৰ কাৰণে আপুনিও ভৱিষ্যতত যাবলগীয়া হ'লেহেঁতেন জেললৈ। ব'লা আমি এই সৰু ভুলটোৰ ওপৰত আলোচনা কৰি যাতে ভৱিষ্যতেও এনেকুৱা ধৰণৰ সৰু ভুলৰ কাৰণে জেললৈ যাবলগীয়া নহয় তাৰে ওপৰত আলোচনা কৰোঁ। ফ্ৰেণ্ডছ, মই ল ষ্টেণ্ড পইণ্ট ইউটিউব চেনেল বা ফেচবুক পেজত যিবিলাক ভিডিঅ' আপলোড কৰোঁ, এই ভিডিঅ'বিলাক অকল ভাৰততে নহয়, বেলেগ বেলেগ কাউণ্ট্ৰিত গৈ পায়গৈ আৰু বেলেগ বেলেগ কাউণ্ট্ৰিৰ পৰা মোৰ এই ভিডিঅ'বিলাকক কমেণ্ট কৰে বা ফোন যোগে ডাইৰেক্টলি সিহঁতৰ সমস্যাসমূহ মোৰ লগত শ্বেয়াৰ কৰে। ফ্ৰেণ্ডছ, মই দেখিছোঁ বহুতো লোক নিজৰ দেশৰ পৰা বাহিৰা দেশলৈ গৈ পেলাই কাম কৰি আছে নিজৰ পৰিয়াল পোহপাল দিবৰ কাৰণে। আৰু এই বিদেশত গৈও এটা সৰু ভুলৰ কাৰণে আজিৰ দিনত তেওঁ বিদেশত বহি পেলাই সমস্যাৰ সন্মুখীন হ'বলগীয়া হৈছে। ফ্ৰেণ্ডছ, ধৰি লওক আপুনি যেতিয়া ঘৰতে আছিলে সেই সময়ত বেলেগ মানুহৰ লগত কিবা কথাৰ মনোমালিন্য হৈছে আৰু তাৰ ফলস্বৰূপে আপুনি নাইবা আপোনাৰ বিৰুদ্ধে থকা মানুহবোৰে গৈ পেলাই থানাতে কেছ কৰিছে নাইবা কোৰ্টত গৈ পেলাই কেছ কৰিছে। যিহেতু বেলেগ মানুহৰ লগত ইমান ডাঙৰ এখন কাজিয়া হৈছে আৰু আপুনিও বা আপোনাৰ বিৰোধী পাৰ্টীয়েও উগ্ৰমূৰ্তি হৈ পেলাই কোৰ্টত কেছ দিছে বা থানাতে কেছ দিছে। আৰু কেইদিনমান সময় অতিবাহিত হোৱাৰ পিছত আপুনি আপোনাৰ ভুলটো অনুভৱ কৰিব পাৰিছে বা আপোনাৰ বিৰুদ্ধে থকা ব্যক্তিসকলে সিহঁতৰ ভুলটো অনুভৱ কৰিব পাৰিছে। আৰু তেতিয়া আপুনি নাইবা আপোনাৰ বিৰুদ্ধে থকা ব্যক্তিসকলে ভাবিছে আমি ওচৰ চুবুৰীয়া, আমি একেলগেই বসবাস কৰি থাকিবই লাগিব, যিহেতু এটা সৰু কথাতে গৈ পেলাই কাজিয়াখন হৈছে, গতিকে আমি আমাৰ মাজত এই সমস্যাটো সমাধান কৰি লোৱাই ভাল হ'ব। সেইবুলি আপুনি আৰু আপোনাৰ বিৰুদ্ধে থকা ব্যক্তিসকলে আপোনালোকৰ সমস্যাটো মুৰব্বীসকলক ক'লে আৰু মুৰব্বীয়ানসকলে আপোনাৰ কাজিয়াখন বা আপোনাৰ মনোমালিন্যখন দুয়ো ব্যক্তিৰ মাজত মিলা প্ৰীতি কৰি সমাধান কৰি দি দিলে। যিহেতু আপোনালোকৰ সমস্যাটো আজিৰ দিনত সমাধান হৈ গৈছে, গতিকে আপোনালোকে নিজৰ নিজৰ কৰ্মজীৱন লৈ পেলাই ব্যস্ত হৈ পৰিছে বা কোনোবা বিদেশলৈ গৈ পেলাই কাম কৰি আছে নিজৰ পৰিয়াল পোহপাল দিবৰ কাৰণে। কিন্তু বছৰ বা দুবছৰ পাৰ নহওঁতেই দেখা গৈছে আপোনাৰ নামত বা আপোনাৰ পৰিয়ালত এখন নোটিচ আহিছে, আপুনি কোৰ্টত গৈ হাজিৰ হ'ব লাগিব। কিন্তু আপুনি যিমান দূৰ জানে আপোনাৰ ওপৰত তেনেকুৱা ধৰণৰ কোনো কোৰ্ট কেছ নাই বা কোনো FIR ৰেজিষ্টাৰ হোৱা নাই। তাৰপিছত আপুনি এই বিষয়টো লৈ পেলাই সোধপোছ কৰি লোৱাত আপুনি গম পালে যে প্ৰায় 3 বছৰ আগতে এজন ব্যক্তিৰ লগত আপোনাৰ কথাতে মনোমালিন্য হৈ পেলাই কাজিয়া হৈছিল আৰু আপুনি বা আপোনাৰ বিৰোধী পাৰ্টীয়ে থানাতে বা কোৰ্টতে গৈ পেলাই কেছ দিছিলে। আল্টিমেটলি আপোনালোকে আপোনাৰ সমস্যাটো সমাধান কৰি লৈছে সামাজিক হিচাপে। আপোনালোকে যিটো কেছ থানাতে দিছিলে বা কোৰ্টতে দিছিলে সেই কেছ কেইটা আপোনালোকে উইথড্ৰল কৰা নাছিলে আৰু তাৰ ফলস্বৰূপে আজিৰ দিনতে আপোনালৈ চমন আহিছে। ফ্ৰেণ্ডছ, আজিৰ দিনতে আপোনালৈ চমন যোৱাৰ মুখ্য কাৰণটো কি আছিলে? তেন্তে মই আপোনালোকক ক'ম, আপুনি 4 বছৰ আগতে থানাতে FIR ৰেজিষ্টাৰ কৰিছিলে বা কোৰ্টত কমপ্লেইন কেছ ফাইল কৰিছিলে, কিন্তু আপুনি সেই থানাতে FIR যিটো দিছিলে ৰেজিষ্টাৰ হৈছিলে সেইটো উইথড্ৰল কৰা নাছিলে বা কোৰ্টত দিয়া কমপ্লেইন কেছটো উইথড্ৰল কৰা নাছিলে। আৰু তাৰে ফলস্বৰূপত আপুনি আজি এনেকুৱা ধৰণৰ সমস্যাৰ সন্মুখীন হ'বলগীয়া হৈছে। গতিকে মই ভাবোঁ আপোনালোকৰ এটা সৰু ভুলৰ কাৰণে আজিৰ দিনত আপোনালৈ নোটিচ গৈছে বা ৱাৰেণ্ট গৈছে। ফ্ৰেণ্ডছ, মই অৱশেষত এটাই ক'ম, যদি আপুনি আজিৰ দিনত কোৰ্টৰ পৰা যদি কিবা যায় আৰু ৰিচিভ কৰিছে, তেতিয়াহ'লে যিমান সম্ভৱ সোনকালে গৈ পেলাই কোৰ্টত আপোনাৰ সমস্যাটো সমাধান কৰিবলৈ চেষ্টা কৰক। নহ'লে আপোনাৰ গাফলতিৰ কাৰণে আপুনি এদিন যাবই লাগিব জেলত।